Hello everyone, good morning. Welcome to my channel Varsa Kitchen's vlog. আজি আমি বিশেষ এটা কামত যাব ওলাইছো। বহু দিনৰ পৰা মানে শনি মন্দিৰ যাম বুলি ভাবি আছিলো। আজি শনি মহাৰাজৰ দৰ্শনৰ কাৰণে যাব ওলাইছো। আৰু ক'ত আছে মন্দিৰটো, ক'ত যাম, আৰু শনি মহাৰাজক দৰ্শন কৰিলে কি হয়, মানে শনিৰ কিবা অপায় অমংগল থাকিলে সেইখিনি নাশ হয় বুলি কোৱা হয়। আৰু আমিনো এতিয়া শনি মহাৰাজক দৰ্শন কৰিব যাই কি কৰোঁ কি নকৰোঁ গোটেইখিনি মই আপোনালোকক দেখুৱাই থাকিবলৈ যত্ন কৰিম। আপোনালোকো মোৰ লগত আহক আৰু শনি মহাৰাজৰ আশীৰ্বাদ লওক। এয়া শনি মহাৰাজৰ মন্দিৰ আমি পাই গ'লোঁ, আৰু এয়া মন্দিৰৰ ভিউটো চাব। বৰ ধুনীয়া সুন্দৰ পৰিৱেশত, মানে ধাননি পথাৰৰ মাজত মন্দিৰভাগ অৱস্থিত। শনি মহাৰাজৰ বিষয়ে আপোনালোকে জানেনে? শনি মহাৰাজৰ বিষয়ে যদি নাজানে অকণমান জানিবলৈ চেষ্টা কৰিবচোন। শনি মহাৰাজৰ জীৱন গাথা বৰ কৰুণ। তেওঁ মানে সকলোকে চান্স দিয়ে, মানে শনিদেৱে সকলোকে চান্স দিয়ে। যদি মানে তেওঁৰ কথা নামানা হয় তেতিয়া তেওঁ মানে ভুল ধৰে। আৰু এয়াই চাওকচোন, আশীৰ্বাদ লওক। বৰ ভাল লাগে আৰু মানে এই ভাগ মন্দিৰত তেওঁ মানে মানুহৰ দুখ ক্ৰুটি পতককৈ নধৰে, কিন্তু যেতিয়া ধৰে তেতিয়া আৰু তেওঁৰ পৰা বাচাৰ উপায় নাথাকে। মানে তেওঁ কোৱা হয় ন, তেওঁ ভাল পালে মানে ৰজাও বনাই দিব পাৰে, আৰু তেওঁ মানে বেয়া পালে ভিক্ষাৰী বনাই দিব পাৰে। দেৱৰ কৃপা থাকিলে আমাৰ জীৱন সুখৰ হৈ পৰিব, এয়াই আমাৰ আশা। আৰু এতিয়া আমি এয়া মন্দিৰৰ পৰা বিদায় লওঁ, ওলালোঁ আৰু মন্দিৰৰ পৰা যাবৰ কাৰণে। সকলো পূজা হৈ গ'ল, এতিয়া আমি এয়া যাবৰ কাৰণে ৰেডি হৈছোঁ। এয়া আকৌ মন্দিৰৰ পৰাতো আহি পালোঁৱে বাৰু ঘৰ, তাই মানে আকৌ যাব ওলাইছোঁ। এয়া মন্দিৰৰ ফুট যে মোচাই নাই, আৰু কোৱা হয় ন মন্দিৰৰ পৰা আহি মানে মুখ হাত নোধোৱালৈ ফুট মুচিব নালাগে। ঘৰত আহি বেছি সময় ৰোৱাই নাই, ভাত খাই ল'লোঁ। খাই লৈ আকৌ বেটাৰ আজি মানে স্কুলৰ ৰিজাল্ট দিব, ৰিজাল্ট ল'বলৈ যাব ওলাইছোঁ। আৰু চাই থাকিব তাৰনো আজি এক্সামৰ ৰিজাল্ট কেনেকুৱা হয়, জনাম বাৰু আপোনালোকক। আহক মোৰ লগত, স্কুল দেখুৱাম। বেটাৰ স্কুল পাই গ'লোঁ। হলি মেৰী ইণ্টাৰনেশ্যনেল স্কুল চিপাঝাৰত পঢ়ে, ক্লাছ LKG। ৰিজাল্ট ভালেই হৈছে। হাজবেণ্ডে মানে ক্লাছ টিচাৰৰ লগত অলপ কথা পাতিছে। প্ৰিন্সিপাল মেমেও মানে তাক তাৰ মাৰ্কশ্বিটখন চাই ভেৰি গুড কৈছে। আৰু তাৰপিছত আকৌ আমি স্কুলৰ পৰা মানে বাহিৰে মাৰ ঘৰ পালোঁ আহি। এইটো ভাইটিয়ে মানে ঘৰটো বনাই আছে, হোৱাগৈ নাই বাৰু, সম্পূৰ্ণ হ'লে মই নিশ্চয় ভিডিঅ' দিম। বেটাই মানে মাটিখিনিৰ ওপৰত উঠি অকণমান খেলিছে মামাকৰ ঘৰ পায়ে। মানে ঘৰটোৰ ভিডিঅ'টো এইকাৰণে কৰিলোঁ, মানে সিও যাতে মোৰ ভিডিঅ'ৰ পৰাই ঘৰটো কিমানখিনি ওলাইছে চাব পাৰে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই।